আদি সৰুতে তোমাৰ কোনো স্কুল ক্ৰাছ বা গাৰ্লফ্ৰেণ্ড নাছিলে নেকি? নাই মই সৰুতে বহুত লাজ কৰিয়া আছিলোঁ ন। এতিয়া কোনচা তুমি লাজ কৰিয়া নহয়? আজিলৈকেতো মোক কিয় এৰি কৈ নাপালা? তোমাৰ আছিলে নাই? তোমাৰ কোৱা। মোৰ কথা পাছত শুনিবা, প্ৰথম তোমাৰ কোৱা না। আচ্ছা, মোৰ ন তেনেকে কোনো গাৰ্লফ্ৰেণ্ড বা ক্ৰাছ নাছিলে, কিন্তু মোৰ মেম এগৰাকী বহুত ভাল লাগিছিলে। আৰে ৱাহ, ডাইৰেক্ট মেমৰ ওপৰত চকু, কিয়া বাত হে। ভাব কনচা চকু, মানে মেমৰ বাৰ্থডে আছিলে 26 জুন। বাৰ্থডে দিনা সকলো ল'ৰা ছোৱালীয়ে মেমৰ লগত হেণ্ডশ্বেক কৰিবলৈ ৰৈ থাকে, আৰু ময়ো সদায় সেই দিনটোলৈ ৰৈ থাকোঁ তেওঁৰ লগত হাত মিলাবলৈ। কিমান ৰোমেণ্টিক। কনচা ৰোমান্টিক। ল'ৰালি আছিল, সৰু আছিলো ন, স্কুল শেষ হ'ল আৰু ল'ৰালি সেই সৰু মনবোৰ নোহোৱা হৈ গ'ল। মাজে সময়ে কেতিয়াবা সেই ল'ৰালিক বাহিৰলৈ উলিয়াব লাগে, বুজিলা? এতিয়া কি ফাইদা, মেমটো এতিয়া দুটা ল'ৰা ছোৱালীৰ মাক হ'ল। কি ক'লা? আকৌ এবাৰ কোৱা। একো নাই কোৱা। छत्तीस सुन मिला